হৈ গ'ল আমাৰ লগত এটা বম কাণ্ড। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই অসম ইউটিউব চেনেল। তো আজি মই গৈ আছোঁ বাসন্তীক লৈ গাঁৱটো ফুৰিম। তো মোৰ ব্লেক স্ক্ৰীণ চাওক, তো ফুৰিম মোৰ স্ক্ৰীণ চাওক। তো মানে বাসন্তী হৈ আছে পামচাৰ। সেইদিনা মই পামচাৰ মাৰিছিলোঁ গাড়ীটো, তথাপিও পামচাৰ হৈ গ'ল। ঘৰত আহি গালি খাইছোঁ, পামচাৰ মাৰিবৰ কাৰণে কি দৰকাৰ লাগিছিল নো। কৈ আছে যে টায়াৰটো চেঞ্জ কৰিব লাগে, টিউটো চেঞ্জ কৰিব লাগে। মোৰ ইমান পইচা আছে নেকি টায়াৰ টিউ চেঞ্জ কৰিবৰ কাৰণে? তো বাসন্তী এতিয়া পাম নাই আৰু, তো ইয়াক পাম দিম আৰু পুৰা গোটেই গাঁও ফুৰিম। তো বলক बासंती, कुत्ते के सामने मत नचना और मेरे अलावा किसी के साथ मत जाना। तो চাবিটো লৈ লওঁ আগত, আৰু বহুত দিনৰ পাছতে মোৰ ঘৰখন চাই আছে কেনেকুৱা কি অৱস্থা চাওক। তো চাবিটো বা ক'ত থলো মই, পাই গ'লো বাসন্তীৰ চাবি। আৰু এইটো মই ফিটাটো লগাইছোঁ 10 টকা, বাকী লগাইছোঁ কিন্তু পইচা আজিলৈকে দিয়া নাই। ফ্ৰেণ্ডৰে দোকান ন। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। কি গালা টিউ চচৰা ওলা। তো গাইজ মই এছিষ্টেণ্টক লগ ধৰি আছোঁ, আৰু এছিষ্টেণ্টক এতিয়া মই বাইকখন ঠেলাম। গোটেই বাইকৰ টেংকি চেক কৰোঁ। আমি ল'ৰা মানুহ ভাই, টেংকি হিলালে গম পাইছোঁ গাড়ী ক'ৰলৈকে যাব। পুৰাই গাঁও গোটেই ফুৰিব পাৰিম কেলা। তো বলক ঠেলি যাওঁ, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এইটো মই খেতি কৰি আছোঁ, আপোনালোকে চাই আছে ন। বেঙেনা খেতি, মটৰ খেতি পেলাই আছোঁ, ধানিয়া কি কয় গাইজ। গৈ আছোঁ আৰু এটা এইটো চাওক, ছোৱালীহঁতৰ মেকআপ বুলি কয়, এইটো মেকআপ বম ৰাস্তাত বনাই আছে। এইবিলাক কি কয় বেবী পাউডাৰ। ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰাকৈ। তো চিনেমাটিক শ্বটটো লৈ লৈছোঁ, কেনেকুৱা হৈছে মানে চিনেমাটিকটো জনাব। এতিয়া ফ'কাছ আহিছে দে, নহ'লে ক'লা ক'লাহেনে দেখা পাই আছিলোঁ মই। অলপ আৰু এইখিনিতে পালোঁ, বেছি দূৰ নাই। আমাৰ ঘৰটো এইফালে আছে, তাৰ পৰা দেখা পাই মানে দোকানটো খুলিছে নে নাই, খোলা নাই। মই অলপ আগত ফোন কৰিছিলোঁ, পুৱা মানে তো খুলিছে। তামাম ফুটা ফুটি পাম দিম আজি। ইমান ভাত খাইছোঁ, ওলাই দিম মই চব পাম মানে। তো এতিয়া গৈ আছোঁ আমি ভোলা কচা, আৰু দেখাই আছোঁ আপোনালোকক কেনেকুৱা গৈ যাওঁ। মানে আমাৰ গাঁৱটো বম ডেঞ্জাৰ আছে। গাৰাডিপা আৰু এইফালে আছে চাব চেণ্টাৰ। ইয়াতে মই বিজি লৈছোঁ কেইবাবাৰো সৰু টাইমত। আৰু এইটো ৰাস্তা মেইন ৰোড হয়, কি কয় বেংবাৰী টু টংলা, কিন্তু মেইন ৰোডৰে এই অৱস্থা। তো আৰু কি ক'ম, আগত আৰু গাৰাডিপা আছে। মানে ক'ব গ'লে এইটো ব্লগটো পূৰা অফ ৰোডিং বুলি ক'ব লাগে, এনেকুৱা আছে। আৰু অলপ সেইদিনা মই ব্ৰেকটো টাইট কৰি দিছিলোঁ ন তলত, তো অলপ কষ্ট হৈ আছে। আৰু এইটো হয় আমাৰ বিৰচা চক বুলি কয়, মানে বিৰচা ভৱন বুলি কওঁ। তো ইয়াতে কিবা প্ৰগ্ৰাম আছে বোলে। এইটো হ'ল অসমীয়া গাঁও বুলি কয়। আৰু এইটো স্কুল মানে বতাহ বৰষুণ আহিছিল তেতিয়াৰ পৰা ওপৰৰ টিং পাতবিলাক উৰাই নিছিল, তেতিয়ালৈকে আজিলৈকে বনোৱা নাই। এইটো পুৰণা স্কুলটো সৰুটো কিন্তু বনাইছে
আমি পৰা সময়তে ভাঙিছিল এইটো, কিন্তু এতিয়ালৈকে বনোৱা নাই। তো ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে মোৰ ভিডিঅ' চাই কিবা এটা সহায় হৈ যায়। তো চাই থাকিব ভিডিঅ'টো। আৰু এইফালে আছে ভেলাঘৰ, নাই আমাৰ গাঁওখন চাওক কেনেকুৱা। এইটো ৰাস্তা ভাল, আগতে বহুত বেয়া আছিল। আৰু বাসন্তীত কিমান বা তেল আছে, আমি কিমানলৈকে বা যাব পাৰোঁ। য'ৰলৈকে যাওঁ আপোনালোকে চাব, য'ৰলৈকে তেলটো যাই পাব, য'ত তেল শেষ ভিডিঅ' শেষ। তো চাই থাকক ভিডিঅ'টো। আমাৰ গাঁওখন মানে এইটো আমাৰ গাঁও নহয়, এইটো ভোলাকচা অসমীয়া গাঁও বুলি কয়। তো চাই থাকিব। এনেকুৱা ভেলাঘৰ ইফালে বনাই আছে সৰু সৰু ল'ৰাবিলাকে। আৰু এনেকুৱাই গৈ 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 আমি আহি পালোঁ এটা ধুনীয়া টাৰ্ণিং। আগতে এইটো তামাম বোকা হৈ আছিল, বাৰিষা কালত তামাম বোকা হৈ আছিল। আমাৰ ইফালে পথাৰ আছে, মানে দেউতাক কেতিয়াবা বাৰিষা টাইমতো আমি মানে গাঁৱৰ ল'ৰাবিলাক জানে, পথাৰত কাম হ'লে পানী চানী ভাত চাত নিবৰ কাৰণে আহিব লগা হয় পথাৰত। তো তামাম বেয়া আছিল ৰাস্তাটো, পূৰা বোকা হৈছিল, চাইকেল চলাব নোৱাৰা হৈ আছিল। তাৰপাছত খোজকাঢ়িও আহিব নোৱাৰা হৈ আছিল, এনেকুৱা অৱস্থা আছিল। আৰু ইফালে আছে নামঘৰ। ক'ত এই তো কেইটামান ফ্ৰেণ্ড পাইছিলোঁ, মানে স্কুলৰ ফ্ৰেণ্ড। কোনোবা দিন কৈছে তো মই জেড ষ্টেণ্ডাৰ পালে নে পূৰা লেটাই দিম, কি কয় মানে চেণ্ডেল টেণ্ডেল খিৰোৱাকৈ চলাম, মানে বম ধুনীয়া। মাজত ভিডিঅ'টো পজ হৈ গৈছিল, মানে ষ্ট'ৰেজ ফুল হৈ গৈছিল। তো আপলোড দিয়া ভিডিঅ'বিলাক ডিলিট কৰিলোঁ। আৰু এনেকুৱা এটা ঠাইত আহি পাইছোঁ আমি, এইটো কয় ভোলাকচা আমাৰ ভাষাত। আৰু লোকেশ্যনত মেপত চালে এইটো খোখাবস্তি বুলি দেখায়। তো চাই থাকক। এটা কাণ্ড হৈ গ'ল, আমাৰ বাইকটো পূৰা পাঞ্চাৰ। এতিয়া এনেকুৱাই চলাই আছোঁ, যি নহওক। এইফালে আছে ভোলা নদী, ডাবলিং গৈ আছোঁ, পাঞ্চাৰ গাড়ী। তো ইমান দূৰ আহি গৈছে, এতিয়া কেনেকৈ যাম, চলাই যাম যি নহওক। এনে টিউটো চেঞ্জ কৰিম। তো লাগিলে খোজকাঢ়িয়ে যাম, খোজকাঢ়িয়ে যাব লাগিব, কাৰণ পূৰা এইটো এটা চিধা ৰাস্তা, চিধা ৰাস্তা। তো গাইজ আহোঁতে আহোঁতে ষ্ট'ৰেজটো ফুল হৈ আছিল। তো এতিয়া কিবা কিবি ডিলিট কৰি এতিয়া আৰু ঠিক হ'ল। তো বেছিভাগ মানে ভিডিঅ'বিলাক ছেভ নহ'ল, ষ্ট'ৰেজ ফুল দেখাল। আৰু হাঁহি ধেমালি কৰোঁতে হৈ গ'ল আমাৰ লগত এটা বম কাণ্ড। তো কাণ্ডটো জনাম আপোনালোকক কেনেকুৱা মানে হৈ গ'ল। আৰু পামচাৰ আপোনালোকে চালে। আৰু এতিয়া গৈ আছোঁ ঠেলি, সি আগত গৈ আছে আৰু মই পাছে পাছে। আৰু এইটো যোনটো মই কৈ আছোঁ যে মেইন ৰোড বুলি, সেইটো চিধা আহিছিলোঁ, আমিতো বেকাকৈ সোমাই গৈছিলোঁ ন। তো এইটো চিধা আহিলে এইটো ৰাস্তা পাব। এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। আৰু বগৰী চগৰী খাই যাম, যাতে আমাক ভাগৰ নালাগে। আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ, খোজকাঢ়ি গৈ আছোঁ। এটাতো ছাবস্ক্ৰাইব কৰি দিব পাৰা আপোনালোকে, আৰু ভিডিঅ'টো এটা লাইক কমেণ্ট কৰি দিব, যি নহওক বুলি, যি হয় ভালে হয় বুলি এটা কমেণ্ট কৰি দিব। আৰু জনাব মোৰ ভিডিঅ' ক'ৰ পৰানো চাই। মই ভাবোঁ যে মোৰ ভিডিঅ'টো গাঁৱৰ পৰাই অকল চাই। তো আজি কমেণ্ট কৰিব গাইজ, মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই। তো বলক বগৰী খাই যাওঁ। আৰু সি বগৰী খাই আছিল, কি কয়
এই পৰুৱা নেকি আমদেলি নেকি বুলি কয় যে অসমীয়াত এইটো পুৰা মানে তাৰ কাপোৰ চাপোৰ ভিতৰত গোটাই সোমাই গৈছে অকলে ঠেলি ঠেলি গৈ আছে মাইকী লাগে মাইকী বাইক চলাবি পামচাৰ গাড়ী চলাই যাই আছে কেনাই 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 নিজে নিজে গাড়ীখন গৈ আছে মানে খেলিব লগা নাই বেংকটো ক্ৰছ হ'ব আমাক ভাগৰ নালাগে আৰু এনেকুৱা মানে আমি যিমান লেভেলত খোজকাঢ়ি আছোঁ সিমান লেভেলতে গৈ আছোঁ নিদিয়াকে দে ভুন্দলি ভিডিঅ' বনাব আহি এনেকুৱা হৈ গ'লে মন চন বেয়া লাগে আৰু মোৰ মন আজি বেয়া হৈ গ'ল কাৰণ আজি বাসন্তী ধোকা দে দিয়া মেৰে কো চালা মোক এৰে বেলেগৰ লগতহে নাচিব গ'লহি এইফালে আছে ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম আৰু খোজকাঢ়ি গৈ আছোঁ 11ত লগাই গাড়ীখন নিজে নিজে গৈ আছে বাৰু তো মানে ঠেলিব লগা নাই তো কি কৰোঁ কি নকৰোঁ আৰু কিনো কৰিম তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগে আৰু তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুন চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি আপোনালোকে চাগে ভাবিব কি যে ভিডিঅ' বনালে কাৰণ কিনো দেখাম বাইকটোৱে পাঞ্চাৰ হৈ গ'লতো তো আজিৰ কাৰণে বাই বাই টাটা লগ পাই আছোঁ নেক্সট ব্লগত